হেল্ল' বন্ধুসকল, মোৰ নাম জয়দীপ আৰু আপুনি চাই আছে মোৰ ইউটিউব চেনেল জয়দীপ শৰ্মা। বন্ধুসকল, আপুনি চিনেমা চাই নেকি? নিশ্চয় চাই, কাৰণ আপুনি চিনেমা নাচালে এই ভিডিঅ'টো ক্লিকে নকৰিলে নহয়। কাৰণ এটা কথা ক'ম মই আপোনালোকক, আপুনি হয়তো কিছুমান চিনেমা ইউটিউবত চায় আৰু কিছুমান সকলো চিনেমাটো ইউটিউবত নাপায়, তো গতিকে আপুনি হয়তো ক্ৰমত ডাউনলোড কৰে। তো আপোনাৰ হয়তো কেতিয়াবা এনেকুৱা প্ৰব্লেমত পৰিব পাৰে যে আপুনি চিনেমাখন ডাউনলোড দিছে, তাৰে আধা ডাউনলোড হওঁতে আপোনাৰ হয়তো ডাটা খতম হৈ গ'ল আৰু চিনেমাখন আধা ডাউনলোড হৈ থাকিল, আৰু আপুনি নেক্সট দিনা কি কৰিলে, সেই চিনেমাখন আধা ডাউনলোড কৰিব গৈছিল, কিন্তু ক্ৰমত আপুনি একবাৰ টাচ কৰালৈকে ফেইল মাৰি দিলে। মানে আপোনাৰ কি হ'ল, সকলো ডাটা বৰবাদ, টাইম বৰবাদ, জিন্দগী বৰবাদ। তো তাৰে সলিউশ্যন লৈ মই আহিছোঁ আপোনালোকক। মই আজি ক'ম যে এনেকুৱা এটা ছফ্টৱেৰ আছে য'ত আপুনি এখন চিনেমা যদি আজি ডাউনলোড কৰি আধা ডাউনলোড কৰি থৈ দিয়ে, যদি কালি ডাউনলোড দিয়ে, নহয় বোলে পৰহি ডাউনলোড দিয়ে, তাৰে পিছদিনা 1 মাহ, 10 মাহ, 1 বছৰ, 10 বছৰ পিছতো যদি আপুনি ডাউনলোড দিয়ে, তেতিয়াও আপোনাৰ আধা চিনেমাখিনি ডাউনলোড হ'ব, এইটো মোৰ গেৰাণ্টি। তো কেনেকৈ কি ছফ্টৱেৰ ইউজ কৰিব লাগে সকলো কথা কৈ দিম মই আপোনাক। আপুনি স্কিপ নকৰি কেৱল ধৈৰ্য ধৰি ভিডিঅ'টো চাই থাকক। তো প্ৰথম যাব লাগিব প্লে' ষ্ট'ৰত পোৱা যাব সেই এপটো। প্লে' ষ্ট'ৰত আপুনি চাৰ্চ কৰি দিব 1DM, এইটো আহি গৈছে 1DM। ইয়াত এইটো আপুনি যদি ইনষ্টল নাই, ইনষ্টল কৰি ল'ব। মোৰ তাত বাৰু অলৰেডি ইনষ্টল হৈ আছে, এইটো অ'পেন কৰি দিব। ইয়াত মই এইবিলাক বহুত চিনেমা ডাউনলোড কৰি থৈ দিছোঁ। ইয়াত মানে আপুনি চিনেমা এখন ডাউনলোড কৰি আধা এনেকুৱাকৈ থৈ দিব পাৰে, তাৰপিছত নেক্সট আপুনি মানে যেতিয়াই ইচ্ছা তেতিয়াই আধাখিনি ডাউনলোড কৰিব পাৰে। আৰু মানে কি আৰু তাৰপিছত আপুনি গমেই পায়, আপুনি হয়তো কিছুমান ক্ৰমতে ডাউনলোড দিয়ে বেছিভাগে, সেইকাৰণে আপোনাৰ ডাটা হয়তো এনেই যাব পাৰে। তো আপুনি এইটো ইউজ কৰক, বহুত ভাল এপ। যদি ভিডিঅ'টো ভাল লাগিছে বন্ধুসকল, লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।